ভাল লাগিছে আমাৰ ৰাইজৰ যেটো ওয়েলকাম বা স্বাগতম যেটো দেখিছে আপোনালোকে বিভিন্ন জায়গাত এতিয়ালৈকে ওয়েলকাম স্বাগতম প্ৰগ্ৰাম কৰিছে আৰু হাবিগাঁৱত এতিয়া আমি আমাৰ একদম মন্দিৰৰ প্ৰাংগণত থিয় আছে শিৱ মন্দিৰ প্ৰাংগণত গণেশ মন্দিৰো আছে সো আমি গোটেই সকলে আমাৰ ইয়াৰ পৰা আশীৰ্বাদ লৈছো আৰু ভগৱন্তই যাতে আমাক এই যুদ্ধখনৰ পৰা পাৰ লগাই তাৰে কামনা কৰিছে আজি 4 গৰাকীকৈ প্ৰাৰ্থীয়ে ইয়াৰ পৰা মনোনয়ন পত্ৰ দিছে কিন্তু কোনো প্ৰাৰ্থীৰ প্ৰতি এনে ধৰণৰ সঁহাৰি ৰাইজে জনোৱা নাই আপোনাৰ প্ৰতি ওলাই আহিছে পাঁচটা চেৰপাঙৰ পৰা টোটাল 7 জনে আমি নমিনেশন দিছো মই অকলে ইন্ডিপেন্ডেন্ট বাকি 6 জন বিভিন্ন দলৰ পৰা আছে বাকি কেইজনৰ এতিয়া এই ৰাইজৰ সঁহাৰি দেখি আপুনি গম পাব যে ইলেকশনত কোনে জিকিব গতিকে বাকি কেইজন নমিনেশন দিছে হয় কিন্তু পাব্লিক সাপোর্ট নাই আপোনালোকে হেতুতে গম পাইছে ৰাইজৰ পৰা কি আশা কৰিব আপুনি কি ক'ব ৰাইজৰ পৰা আশা কৰিছে এবাৰ যাতে 100% তেওঁলোকে একদম যেনেকে পাৰে তেনেকে হেল্প কৰক আৰু এইবাৰ আমাৰ যাতে এই দলীয় বিখম্বাদ দলীয় যিবিলাক গণ্ডগোলী আছে দলীয় প্ৰটোকলৰ মাজত যে কাম নোহোৱা এই সমষ্টিখন বেকৱাৰ্ড হৈ আছে আজি কত বছৰ ইয়াত কাম হোৱা নাই আমি যাতে এই সমষ্টিৰ সমস্যাখিনি সমাধান কৰিব পাৰো আহা জেনেৰেশ্যনৰ কাৰণে যাতে কিবা এটা কৰি থৈ যাব পাৰো তাৰ বাবে তেওঁলোকে সহায় কৰিব লাগে নিৰ্বাচনী ছবি সাইকেল এতিয়ালৈকে আমি পাইছো যদি 4 তাৰিখে ফাইনেল হয় তেতিয়ালে আৰু সাইকেলে থাকিব